আজি আমি আপোনালোকৰ মাজলৈ আগবঢ়ালো সাধাৰণ মানুহৰ সাধাৰণ অনুভৱ। আজিৰ বিষয়টো হৈছে আহোম জাতিটো 1228 খ্ৰীষ্টাব্দত চাউলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি আমাৰ আহোম ৰাজ্য স্থাপন কৰিছিলে। তাৰ পিছৰ পৰাই আহোমে 600 বছৰ ৰাজত্ব কৰিছিলে। বিভিন্ন ধৰণৰ কাৰণত আমাৰ আহোমৰ ৰাজসিংহাসন স্বেচ্ছাচাৰী হোৱাত আহোমৰ ৰাজসিংহাসনৰ খুঁটাবিলাক এটা এটাকৈ ভাঙি পৰিছিলে। তাৰ পিছৰ পৰাই যিবিলাক মানে প্ৰজন্ম ব্যৱধান হৈ গ'ল, এতিয়াৰ পৰা সেই জাতিটো মানে আমাৰ মাজত প্ৰায়বোৰ বস্তু, ভাষা, সংস্কৃতি সকলোবোৰ প্ৰায় লুপ্ত হৈ গৈছে। এই লুপ্ত হৈ যোৱা আমাৰ জাতিটোৰ ওপৰত এই বস্তুবিলাক আমি আকৌ উভতাই আনিবৰ বাবে সকলোৱে চাগে এবাৰ ভাবে, কিন্তু কোনেও এই প্ৰশ্নটো কৰিব নিবিচাৰে। এই বিষয়টোৰ ওপৰত আমি অলপ ডিছকাছ কৰিম বুলি ভাবিছোঁ। অসমৰ ৰাইজে কি বুলি ভাবে সেইটো আমি নাজানো। আমি কাৰো বিৰোধিতা কৰি কথা ক'ব বা কাৰো প্ৰতিবাদ কৰি কথা ক'ব বিচৰা নাই। আমি জাষ্ট আমাৰ মনত যোনটো মানে জাগি আছে প্ৰশ্ন, যোনটো আমাৰ মনত উদ্ভৱ হৈছে, সেইটো আমি ক'ব বিচাৰিছোঁ। হয়তো চবেই ভাবিব পাৰে, সকলো মানুহে মনত এইটো প্ৰশ্ন উঠিব পাৰে, কিন্তু আজিলৈকে কোনো এইটো কথা ক'বলৈ সাহস কৰা আগবাঢ়ি অহা নাই। কিন্তু আজি যোনটো অৱস্থাত আমাৰ জাতিটো আছে, আমাৰ কোনো পৰিচয় নাইকিয়া হৈ যাব। আমাৰ ভয় লাগে কেতিয়াবা যাতে আমাৰ যাতে যোনটো পৰিচয় আছে আহোম বুলি আমি যাতে হেৰুৱাই পেলাব লগা নহয় অসমৰ পৰা, সেইটো আমাৰ ভয় লাগে। আজি আমাৰ নামটোৰ বাদে হয়তো আমাৰ একো পৰিচয় নাইকিয়া হৈ গৈছে। আমি আমাৰ নিজৰ ভাষাটো হেৰুৱাই পেলালোঁ। আমি আমাৰ নিজৰ সংস্কৃতিও আজি দিনক দিনে পাহৰি যোৱা অৱস্থাত উপনীত হৈছোঁ। আমি সেইটো নিবিচাৰোঁ। আমি বিচাৰোঁ যাতে আমাৰ ভাষাটোৱে, আমাৰ সংস্কৃতিয়ে এটা নতুন ৰূপ পায়। আমাৰ আকৌ যাতে আমাৰ আগৰ যেনেকুৱা আছিল, আগৰ সেই ভাষা সংস্কৃতি আকৌ যাতে ঘূৰাই আনি এটা নতুন পৰিচয় আৰু এটা নতুন জাতি আকৌ জাগৰণ হৈ যাবে, সেইটোৱে বিচাৰোঁ আমি। আহোমৰ যেনেকৈ প্ৰতিটো বস্তু লুপ্ত হৈ আহি আছে, এদিন যে আমাৰ আহোম নামৰ কিবা জাতিটো আছিল, আমি হয়তো হেৰুৱাই পেলাব লাগিব। আমি যদি আজি এই প্ৰশ্নটো যদি আমি উত্থাপিত নকৰোঁ, তেনেহ'লে আমাৰ পিছৰ প্ৰজন্মই আহোম নামৰ জাতিটো আছিল নে নাই তাৰ কোনো মানে সম্ভেদ নাপায়। প্ৰশ্ন হৈ যাব, এটা ডাঙৰ প্ৰশ্ন হৈ যাব। সি গগৈ, সি ফুকন, সি কোঁৱৰ, সিহঁতৰ এটা উপাধি আৰু নামটো থাকিব আথোন। তাৰ বাহিৰে আমাৰ মাজত আৰু একো নাথাকিব। যদি আমি এই কথাটোলৈ মাত নামাতোঁ, আমি হেৰাই যাম। আমাৰ জাতিটোক আমি হেৰুৱাই পেলাম। আমি সংস্কৃতিকো হেৰুৱাই পেলাম, আমি আমাৰ ভাষাটো হেৰুৱাই পেলাম। মই আৰু এটা কথা ক'ব বিচাৰোঁ ইয়াৰ মাজতে, যে আমি যোনটো আমাৰ পৰিচয়, সেই পৰিচয়টো যাতে আমাৰ নামটো বা আমাৰ উপাধিটোতে সীমাবদ্ধ নাথাকি আমাৰ কলা কৃষ্টিৰ মাজেৰে, আমাৰ ভাষাৰ মাজেৰে যাতে আগবঢ়াই নিব পাৰোঁ। যাতে আমাৰ মানুহক আহোম মানুহ বুলি বিশ্ব দৰবাৰত যাতে মানুহে আমাৰ নামটো শুনি বা আমাৰ উপাধিটো শুনি চিনি নাপাওক, যাতে আমাৰ ভাষা, আমাৰ কলা কৃষ্টি দেখি যাতে মানুহে কওক সেইজন আহোম মানুহ, সেইটো বিচাৰোঁ আমি। আমি নিবিচাৰোঁ যে তোমাৰ নাম কি, তোমাৰ কি উপাধি কি। আমি কোনো সমালোচক নহয় আৰু আমি কোনো ধৰণৰ বিতৰ্কৰ মাজত সোমাবও নিবিচাৰোঁ। আমি নিজৰ জাতিটোৰ বাবে আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ যে সকলো আহোমক আজি নাম আৰু উপাধি লৈ কোনো জীয়াই থাকিব নিবিচাৰে। আমাৰ সকলোবোৰ হেৰাই যোৱাৰ পিছতো যে উপাধি, আমি আমাৰ ইতিহাসক লৈ, আহোমৰ ইতিহাসলৈ গৌৰৱ কৰোঁ, কিন্তু আমাৰ জাতিটো আজি অস্তিত্বত ক'ত? আমি জাতিটোক কিমান দূৰ আগবঢ়াই দিছোঁ, নে আমি জাতিটোক লাহে লাহে লুপ্ত কৰি দিছোঁ? এই কথাটো সকলোৱে নিজকে এবাৰ প্ৰশ্ন কৰাটো ভাল হ'ব। কি কাৰণে এনেদৰে যদি যায়, প্ৰতিজন আহোমক মই বা ই বা সি সেইটো কথা নহয়, প্ৰতিজন আহোমেই এই প্ৰশ্নটো নিজকে কৰক এবাৰ। আৰু আমি কাকো কৈ বা কাকো কিবা মানে ৰিকুৱেষ্ট কৰি আহক, উঠি আহক, তেনেকৈ কৰিব নিবিচাৰোঁ। নিজে উঠি আহক। আপুনি নিজে ভাবক আপুনি আহোম, ময়ো আহোম। আপুনি নিজে ভাবিব লাগিব নিজৰ জাতিটোৰ কথা। চবেই ভাবিব লাগিব যে আমাৰ নিজৰ জাতিটো কিয় আজি এনেকুৱা অৱস্থাত আছে, আমাৰ জাতিটো কিয় এটা নিজৰ পৰিচয় নাই, কিয় এটা নিজৰ ৰেচপেক্ট নাইকিয়া হৈ গৈছে। আজিকালি ল'ৰা ছোৱালীয়ে আমাৰ
আহোম হিষ্ট্ৰীৰ কথা আজিকালি নাজানা হৈ গৈছে। কিয় কিয় এনেকুৱা অৱস্থাত আজি আমাৰ জাতিটো আহিব লগা হৈছে? এইটোতো ডাঙৰ প্ৰশ্ন। কিন্তু কোনো সকলোৰে মনত থাকিলেও কোনো আগবাঢ়ি কিয় অহা নাই আজিলৈকে? সাহস কিয় হোৱা নাই চব আগবাঢ়ি আহিবলৈ? আমি আমাৰ জাতিটোক লৈ গৌৰৱ কৰোঁ আৰু কৰি আহিছোঁ, কিন্তু আমি জাতিটোক গুৰুত্ব দিয়া কথা, আমাৰ জাতিটোৰ ভৱিষ্যতক গুৰুত্ব দিয়া কথা। যদি আমি কিবা ভুল কৰিছোঁ, জনাসকলে, আমিও জানিব বিচাৰোঁ জাতিটোৰ বিষয়ে, আমিও জাতিটোক আগবঢ়াই নিব বিচাৰোঁ। জনাসকলে আগবাঢ়ি আহক, আমাৰ জাতিটোৰ ওপৰত, আমাৰ ভাষা সংস্কৃতিৰ ওপৰত অলপ গুৰুত্ব দিয়ক, যাতে আমি ভৱিষ্যত প্ৰজন্মক দেখাব পাৰোঁ যে আহোম নামৰ জাতিটো অকল কেৱল জাতিয়েই নহয়, এইটো সকলোৱে জানক আৰু উঠি আহক। আৰু যদি আমি কিবা ভুল কৰিছোঁ, আপোনালোকে ক্ষমা কৰিব। আমি উঠি অহা ল'ৰা, আমিও জানিব বিচাৰোঁ। আমি হয়তো আমি আমাৰ লগত হৈ অহা এইবোৰ আমি দেখিব নোৱাৰোঁ। আমিও ভাষা নাজানো, আমি শিকিব বিচাৰোঁ। কিয় এনেকুৱা ব্যৱস্থা কৰিব নোৱাৰি যে আমাৰ ভাষাটো আমি সকলোৱে জানিব বিচৰাটো? আমি নহ'লেও আমাৰ পিছৰ প্ৰজন্মই জানিব পৰা ব্যৱস্থাটো আমি কৰিব নোৱাৰোঁনে? কওঁ, টাই ভাষাটোৰ প্ৰশিক্ষক বা টাই ভাষাটোৰ ওপৰত জ্ঞান নথকা বা টাই ভাষাটো জনা লোকৰ একেবাৰে লুপ্ত হৈ যোৱা নাই। এতিয়াও বিচাৰিলে বোলে খেৰৰ মাজতো বেজি ওলায়। গতিকে আমি টাই ভাষাৰ জনা লোকক যদি বিচাৰোঁ, আমি পোৱা যাব। সেইমতে আমি প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তোলাটো উচিত হ'ব, যাতে আমাৰ জাতিটোৰ বাবে। তেতিয়া আমি এই ভাষাৰ মাধ্যমেৰে আমি জাতিটো কি, আমাৰ সংস্কৃতিৰ প্ৰতিটো বস্তুৰ এটা নতুন গজালি মেলিব। আৰু বহুতো জনা মানুহ আছে, আমি ইমান নাজানো, হ'লেও জনাসকলে যাতে আগবাঢ়ি আহে, এই জাতিটোৰ ওপৰত, ভাষা সংস্কৃতিৰ অলপ গুৰুত্বতা দিয়ে, নহ'লে আহোম নামৰ কোনো জাতি নাথাকিব ভৱিষ্যতে। আমাৰ এই গুৰুত্বহীনতাৰ বাবে আমি সেইটো শিকিব নোৱাৰিলোঁ, আমাৰ কলা কৃষ্টি, আমাৰ ভাষা। কিন্তু আমি নিবিচাৰোঁ যে অহা প্ৰজন্মই যাতে এনেকৈ আমাৰ দৰেই যাতে নজনাকৈ, একো নিশিকাকেই যাতে আগবাঢ়ি যাওক, সেইটো আমি নিবিচাৰোঁ। সিহঁতি শিকক, সিহঁতে জানক আমাৰ ভাষা কলা কৃষ্টিৰ বিষয়ে, আৰু সিহঁতি যাতে বিশ্ব দৰবাৰত আমাৰ জাতিটোৰ পৰিচয় এটা দাঙি ধৰিব পাৰে, সেইটো আমি বিচাৰোঁ। আমিও বেছি নাজানো, কিন্তু জনা মানুহ বহুত আছে। এই ভিডিঅ'টো চাওক আৰু আমাক কিছুমান মন্তব্য দিয়ক, আপোনালোক আগবাঢ়ি আহক। আমাৰো ভুল হ'ব পাৰে, আমিও কথা নাজানো, হয়তো আমি উঠি অহা ল'ৰা। আপোনালোকে জানে, আমাৰ যদি কিবা ভুল হৈছে, আমি যদি কিবা জনা নাই, আমাক শিকাওক, আমাক ভুলটো শুধৰাই দিয়ক, আৰু আপোনালোকেও আগবাঢ়ি আহক, যাতে আমি আপোনালোকৰ সদায় আছোঁ, আপোনালোকৰ লগত। আৰু যাতে আমাৰ ভাষাটোৱে, আমাৰ কলা কৃষ্টিৰ এখন নতুন যাতে মঞ্চ পাওক, সেইটো আমি বিচাৰোঁ। আমি আকৌ এবাৰ কওঁ, আমাৰ ভাষাটো আৰু আমাৰ জাতিটোৰ ওপৰত প্ৰশিক্ষণ কেন্দ্ৰবোৰ স্থাপন কৰক। প্ৰশিক্ষক ওলাব, নোলোৱা নহয়, বিচাৰিলে সকলো পোৱা যায়। আৰু তেনেকৈ আমি বস্তুবিলাক আগবঢ়াই নিব পাৰিম। আৰু যদি প্ৰশিক্ষণ কেন্দ্ৰ ওলায়, প্ৰতিজন আহোমৰ সন্তান আগবাঢ়ি আহিব প্ৰশিক্ষণ ল'বৰ বাবে। সকলোৱে নিজকে আহোম বুলি কয়, কিন্তু আহোম কি বস্তু নাজানে। সকলোৱে জানিব ইচ্ছা আছে, আমাৰো জানিব ইচ্ছা আছে। এখন মঞ্চৰ অভাৱত হয়তো আজিৰ ল'ৰা ছোৱালীবোৰ পিছ পৰি আছে। সেই মঞ্চখন যদি আমি দিব পাৰোঁ, হয়তো বহুত মানুহ আগবাঢ়ি আহিব, সেইটো আমাৰ বিশ্বাস আছে। আৰু শেষত মই এটাই কথা ক'ব বিচাৰোঁ যে আমাৰ এই আলোচনাটো যাতে উপলুঙা নকৰি ভালদৰে বিবেচনা কৰিব। আমি নাজানিব পাৰোঁ, আমি যিমানখিনি জনাব লাগে, যিমানখিনি ক'ব লাগে, হয়তো ক'ব নোৱাৰিব পাৰোঁ। যিমানখিনি কৈছোঁ, সিমানখিনিতে যাতে ৰাইজে নিজৰ ভাৱে যাতে বুজি বিবেচনা কৰি এটা ভাল উপায় উলিয়াব পাৰে, সেইটোৱে আমি আশা কৰোঁ। আৰু ইয়াকে কৈ আমাৰ এই আলোচনা চক্ৰ সামৰণি মাৰিছোঁ।